হেই হাই আপা আপিসকল, তোমালোকৰ কাৰণে মই এটা ধামাকা ভিডিঅ' আনিছোঁ। যদি তোমালোকে হেল্থত এপ্লাই কৰিছা তো মই কেইটামান তোমালোকৰ কাৰণে দৰকাৰী প্ৰশ্ন আনিছোঁ। যদি এইকেইটা প্ৰশ্ন আহিব আৰু যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু তেনেকুৱা প্ৰশ্ন লাগিলে মোৰ তাত আছে, তোমালোকে কমেণ্ট কৰি যাবা, মই দি দিম, গোটেইবিলাক দি দিম। আৰু আপোনালোকে এইবাৰ চাকৰি পাবই 100% পাব। এইকেইটা প্ৰশ্ন আহিবই। তেতিয়াহ'লে আহক ভিডিঅ'টো চাওঁ আৰু প্ৰশ্নকেইটা কি আছে জানি লওঁ। আনৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? উত্তৰ হৈছে 1817 চনত। 2 নম্বৰটো হৈছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল? 1874 চনত। 3 নম্বৰটো হৈছে লতাকটা ৰণ কাৰ দিনত হৈছিল? উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহৰ। 4 নম্বৰ হৈছে নাৰায়ণৰ প্ৰকৃত নাম কি? নাৰায়ণৰ প্ৰকৃত নাম মল্লদেৱ। 5 নম্বৰটো হৈছে অসমৰ কোনখন ঠাইক কন্যাপুৰ বুলি জনা যায়? উত্তৰ তেজপুৰ। 6 নম্বৰটো হৈছে ৱৰ্ল্ড ৰাইনো ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰ হৈছে 22 ছেপ্টেম্বৰ। 7 নম্বৰটো হৈছে বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হৈছে 11 জুলাই।